দিনত মই প্ৰথমে জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতি মোৰ শ্ৰদ্ধা জনাইছোঁ। আজিৰ এই উদযাপনত উপস্থিত আমাৰ বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়ো ডাঙৰীয়া, ইয়াত উপস্থিত আমাৰ জ্যেষ্ঠ EM ৰেওৰেৱা নাজিহাৰী ডাঙৰীয়া, আমাৰ EM ডক্টৰ নীলোৎ স্বৰ্গীয়াৰী ডাঙৰীয়া প্ৰমুখে সতীৰ্থ EM সকল, ইয়াত উপস্থিত আমাৰ কোকৰাঝাৰৰ বিধায়ক লৰেন্স ইছলাৰী ডাঙৰীয়া, ইয়াত উপস্থিত আমাৰ MCLA মাধৱ চেত্ৰী ডাঙৰীয়া আৰু মোৰ সতীৰ্থ MCLA সকল, আমাৰ বিটিআৰ চৰকাৰৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী আকাশদ্বীপ ডাঙৰীয়া আৰু আমাৰ ছেক্ৰেটাৰী সকল, বিটিআৰৰ IGP ডাঙৰীয়া, কোকৰাঝাৰৰ ডেপুটি কমিশনাৰ আৰু সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ ডাঙৰীয়া, ইয়াত উপস্থিত আমাৰ বিটিআৰ চৰকাৰৰ বিষয়াসকল, আজিৰ এই অনুষ্ঠানত উপস্থিত আমন্ত্ৰিত অতিথিসকল, আমাৰ পেৰেডত অংশগ্ৰহণ কৰা অৰ্ধসামৰিক বাহিনী, NCC আৰু বিভিন্ন পেৰেডত অংশগ্ৰহণ কৰিবলৈ অহা আমাৰ ষ্টুডেণ্টসকল, স্কাউটসকল, উপস্থিত ৰাইজ, মই সকলোলৈ ৭৫তম গণৰাজ্য দিৱসৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আৰু আজি এই উদযাপনৰ দ্বাৰা ভাৰতৰ মহামহিম ৰাষ্ট্ৰপতি ডাঙৰীয়ানীলৈ মই শুভকামনা জ্ঞাপন কৰিছোঁ। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ মই শুভকামনা জ্ঞাপন কৰিছোঁ। অসমৰ ৰাজ্যপাল মহামহিম গুলাব চান্দ কাটাৰিয়া ডাঙৰীয়ালৈ মই শুভেচ্ছা জনাইছোঁ আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মই শুভেচ্ছা জনাইছোঁ। ভাৰতবৰ্ষৰ ৭৫তম গণৰাজ্য দিৱসৰ এই পবিত্ৰ ক্ষণত ৰাইজৰ লগতে সমূহ অসমবাসী আৰু বড়োলেণ্ডৰ জনসাধাৰণলৈ মোৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি ইতিহাসৰ এনে এক সন্ধিক্ষণত আছোঁ, য'ৰ পৰা আশাৰ ৰশ্মি আমাৰ ওপৰত জিলিকি উঠিছে। একবিংশ শতিকাৰ তৃতীয় দশকত আমি সঁচাকৈয়ে গৌৰৱান্বিত যে ভাৰতে বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতিৰ মৰ্যাদা লাভ কৰিছে। নাগৰিক হিচাপে আমি নিজৰ নিজৰ ভূমিকা সমান দায়িত্ব পালন কৰিলেহে এই প্ৰগতিৰ যাত্ৰা অব্যাহত থাকিব। যেতিয়া আমি আমাৰ অতীতৰ পৰা শিকিব পাৰোঁ, বৰ্তমানৰ গুৰুত্ব উপলব্ধি কৰিহে আমি ভৱিষ্যতলৈ নতুন দিশত আগবাঢ়িব পাৰিম। এইটোৱে আমাৰ গণৰাজ্যৰ সাৰমৰ্ম আৰু এই দিনটোৱে বছৰত এবাৰ আহি আমাৰ গণতন্ত্ৰৰ প্ৰতিষ্ঠাপকসকলৰ মূল্য, ত্যাগ আৰু সাহসৰ কথা সোঁৱৰাই দিয়ে, যিসকলে নিজৰ বৰ্তমানক ত্যাগ কৰি আমাৰ গৌৰৱময় ভৱিষ্যত নিশ্চিত কৰিলে। শান্তিৰ নগৰ কোকৰাঝাৰৰ পৰা মই জাতিৰ পিতা মহাত্মা গান্ধী আৰু যিসকল স্বাধীনতা সংগ্ৰামীৰ চৰম ত্যাগৰ ফলত আমাৰ দেশখন স্বাধীনতা অৰ্জন কৰিলে, তেওঁলোকৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। খচৰা প্ৰস্তুতিৰ বাবে 1947 চনৰ 29 আগষ্টত ডক্টৰ আম্বেদকাৰক সভাপতি ৰূপে লৈ 6জনীয়া সদস্যৰ এখন খচৰা কমিটি গঠন কৰা হৈছিল। বিভিন্ন ৰাষ্ট্ৰৰ ৰাজনৈতিক ব্যৱস্থা তুলনামূলক অধ্যয়ন কৰি বিভিন্ন সংবিধানৰ সাৰাংশ প্ৰস্তুত কৰি খচৰা সমিতিক যোগান ধৰিছিল ভাৰত চৰকাৰৰ বিষয়া BN ৰাও আৰু SN মুখাৰ্জীয়ে। 1947 চনৰ 26 নৱেম্বৰত সংবিধান সভাৰ সভাপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে সংবিধানৰ খচৰা স্বাক্ষৰ কৰে।
1950 চনৰ 26 জানুৱাৰীত ভাৰতীয় সংবিধান গৃহীত হোৱাৰ পিছত ভাৰতক এখন সাৰ্বভৌমত্ব গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ ৰূপে ঘোষণা কৰা হয়। সংবিধানৰ প্ৰৱৰ্তনৰ সেই দিনটোৰ তাৎপৰ্য যুগুমীয়া কৰি ৰাখিবলৈ আমাৰ দেশে প্ৰতি বছৰে 26 জানুৱাৰী দিনটো গণৰাজ্য দিৱস হিচাপে উদযাপন কৰে। গণৰাজ্য দিৱস উদযাপনৰ 75 বছৰ প্ৰৱেশ কৰাৰ এই শুভ ক্ষণত আজি আমি ভাৰতৰ জাতীয় পতাকা উত্তোলন তলত থিয় হৈ পুনৰ এবাৰ দেশৰ প্ৰতি থকা আমাৰ দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি সংকল্পবদ্ধ হ'ব লাগিব। স্বাধীনতাৰ অমৃতকাল অৰ্থাৎ আহি থকা আঢ়ৈ দশক ভাৰতৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ। 25টা বছৰ এই অমৃতকালৰ অন্তত ভাৰতবৰ্ষই স্বাধীনতাৰ 100 বছৰ পূৰ্তিৰ গৌৰৱময় ক্ষণত উপনীত হ'ব। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইতিমধ্যে অমৃতকালৰ অমৃত স্বপ্ন স্বদেশবাসীৰ চেতনালৈ সঞ্চাৰিত কৰিছে। 2047 চনত আমি যিখন ভাৰতবৰ্ষ পাবলৈ সক্ষম হ'ম, এই ভাৰতবৰ্ষ বিশ্বৰ এখন আগশাৰীৰ দেশ হ'ব। এই মুহূৰ্তত আবেগ ইতিমধ্যে দেশখনৰ সৰ্বত্ৰ স্পৰ্শ কৰিছে আৰু প্ৰধানমন্ত্ৰীৰ নেতৃত্বত ইতিমধ্যে কৰ্মনীতি প্ৰস্তুত কৰি সেই অনুসাৰে দেশৰ বিভিন্ন খণ্ডত অগ্ৰগতি যাত্ৰা আৰম্ভ হৈছে। মোদী ডাঙৰীয়াৰ কাৰ্যকালত অসম তথা উত্তৰ পূৰ্বাঞ্চলে লাভ কৰা গুৰুত্বৰ বিষয়ে আমি কৃতজ্ঞতাৰে উল্লেখ কৰিব পাৰোঁ। বিভিন্ন কেন্দ্ৰীয় মন্ত্ৰী আৰু শীৰ্ষ বিষয়াসকলে সঘনে অসমত তথা উত্তৰ পূৰ্বাঞ্চলৰ ভ্ৰমণে আমাৰ ৰাজ্যত উন্নয়নৰ যি অবিৰত যাত্ৰা ঘোষণা কৰিছে সেয়া কেতিয়াও সম্ভৱ নাছিল। দেশৰ উন্নত 5খন ৰাজ্যৰ শাৰীত থিয় কৰোৱাৰ বাবে আমাৰ দূৰদৰ্শী আৰু কৰ্মদক্ষ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সবল নেতৃত্বত আমাৰ ৰাজ্যতো ইতিমধ্যে এক কৰ্মযজ্ঞ আৰম্ভ হৈছে। আমি সকলোৱে এই যাত্ৰাৰ সহযোদ্ধা হিচাপে আত্মনিয়োগ কৰিব লাগিব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে জনসাধাৰণৰ সৰ্বাংগীন বিকাশৰ লক্ষ্যৰে ৰাজ্যৰ অৰ্থ সামাজিককে ধৰি প্ৰতিটো ক্ষেত্ৰত উন্নয়নৰ এক নতুন দিগন্ত ঘোষণা কৰিছে। সীমা বিবাদ নিষ্পত্তি ৰিজলিউশ্যন অফ বৰ্ডাৰ ডিছপিউট ৰাজ্যখনৰ দুৰ্গম এলেকাসমূহত সৰ্বাংগীন উন্নয়ন সাধন কৰাৰ আৰু সীমান্তৰ জনসাধাৰণৰ মাজত নিৰাপত্তা ভাৱ যোগাই তোলাটো আমাৰ অন্য অগ্ৰাধিকাৰ বিষয়। সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগে সকলো আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় সীমাত জিলাক সঠিক পথ নেটৱৰ্কেৰে সৈতে সংযোগ কৰাৰ ক্ষেত্ৰত সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰিছে। চুবুৰীয়া ৰাজ্য মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মিজোৰামৰ সৈতে থকা সীমান্ত মতানৈক্য দূৰ কৰাৰ ক্ষেত্ৰত অগ্ৰাধিক লাভ কৰা হৈছে। আলফা ডিমাছা আদিবাসী চুক্তি আৰু শান্তি প্ৰতিষ্ঠা কৰা ইতিমধ্যে এটা নতুন বাতাবৰণ সৃষ্টি কৰিছে। ঐতিহাসিক চুক্তি স্বাক্ষৰৰ লগে লগে অসমত শান্তিৰ এক নতুন যুগৰ সূচনা হৈছে। 2023 চনৰ 29 ডিচেম্বৰত নতুন দিল্লীত স্বাক্ষৰিত আলফা চুক্তি হ'ল দশক ধৰি চলি থকা বিদ্ৰোহৰ অন্ত পৰাৰ এক সফল প্ৰক্ৰিয়া। একেদৰে 2023 চনৰ 27 এপ্ৰিলত স্বাক্ষৰিত ডিমাছা চুক্তি খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ সুৰক্ষা প্ৰদান, সাংস্কৃতিক ইতিহাস সংৰক্ষণ, অৰ্থনৈতিক উন্নয়নৰ লাভান্বিত কৰাৰ লক্ষ্যৰে ডিমাছা জনগোষ্ঠীৰ এক আকাংক্ষাৰ প্ৰতীক। বিটিআৰ শান্তি চুক্তি 2020ৰ সফলতাৰ পিছত শেহতীয়াকৈ স্বাক্ষৰিত হোৱা আদিবাসী শান্তি চুক্তিয়ে আদিবাসী জনগোষ্ঠীৰ বিশেষকৈ অস্ত্ৰ শস্ত্ৰ ৰাখি মূল খুঁটিত যোগদান কৰা যুৱক যুৱতীসকলৰ অগ্ৰগতি নিশ্চিত কৰিব। বাল্য বিবাহৰ বিৰুদ্ধে পদক্ষেপ। বাল্য বিবাহ মানৱ অধিকাৰৰ গুৰুত্ব উলংঘন। ইয়াৰ বিৰুদ্ধে আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু 8,800ৰো অধিক অভিযোগে 5,347টা গোচৰ ৰুজু কৰিছোঁ।
ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ অভিযান শক্তিশালী বিশেষ টাস্ক ফৰ্চে নিষিদ্ধ ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰী জব্দ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে জাল নোটৰ অবৈধ প্ৰচলন অবৈধ সোণৰ বেহা বন্যপ্ৰাণীৰ সৰবৰাহৰ ক্ষেত্ৰত বিশেষকৈ টাস্ক ফৰ্চৰ অভিযান অব্যাহত আছে অৰুণোদয় আৰু ৰেচন কাৰ্ড ড্ৰাইভ অসমত চলি আছে মহিলা মহাশক্তিৰ উজ্জীৱিতকৰণ দেশৰ উন্নয়নৰ অন্যতম চালিকা শক্তিৰূপে আমি বিবেচনা কৰিছোঁ সেয়েহে মহিলাসকলৰ সৰ্বাংগীন অৰ্থ-সামাজিক বিকাশত আমি বিশেষ গুৰুত্ব আৰোপ কৰিছোঁ আজি আত্মসহায়ক গোটৰ আন্দোলন জন আন্দোলনলৈ ৰূপান্তৰ হৈছে আৰু মহিলাসকলে অৰ্থনৈতিক স্বাৱলম্বিতাৰ স্বাভিমানেৰে জীয়াই থকাৰ লগতে ৰাজ্যৰ অৰ্থনীতিলৈ ইতিবাচক বৰঙণি আগবঢ়াবলৈ সক্ষম হৈছে এই মাহৰে 16 জানুৱাৰীৰ পৰা কালিলৈকে অৰ্থাৎ 25 জানুৱাৰীলৈকে ৰাজ্যখনত বিভিন্ন সমষ্টিত 10,73,449খন নতুন ৰেচন কাৰ্ড বিতৰণেৰে 42,85,745 গৰাকী হিতাধিকাৰীক উপকৃত কৰা হৈছে 1 লাখ নিযুক্তিৰ দিশত মিছন ফৰ প্ৰভাইডিং 1 লাখ জবছ যুৱ শক্তিৰ বিকাশৰ মূল চালিকা শক্তি ৰূপে গঢ়ি তুলিবলৈ কৰা আমাৰ চৰকাৰৰ প্ৰয়াস কথা নতুনকৈ দোহৰাৰ নিশ্চয়কৈ প্ৰয়োজন নাই প্ৰতিশ্ৰুতি মতে কাম কৰাৰ আদৰ্শ ধৰি ইতিমধ্যে 88,547টা চাকৰি পদবী নিযুক্তি সম্পন্ন কৰা হৈছে জনজাতি সম্প্ৰদায়ৰ ভূমিপত্ৰ অসমৰ ভূমিপুত্ৰসকলৰ তেওঁলোকৰ প্ৰাপ্য অধিকাৰ প্ৰদান কৰাৰ নৈতিক দায়িত্ব প্ৰতি সদাসস্যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মিছন ভূমিপুত্ৰ আঁচনি গ্ৰহণ কৰিছিল ভূমিপুত্ৰসকলৰ জাতিগত প্ৰমাণপত্ৰ প্ৰদান প্ৰক্ৰিয়াৰ সৰলীকৰণেৰে তেওঁলোকৰ আবেদন পত্ৰসমূহ ক্ষিপ্ৰতাৰে নিষ্পত্তি কৰি এক অভূতপূৰ্ব অধ্যয়ন ঘোষণা কৰিছে মিছন ভূমিপুত্ৰৰ অধীনত আজি আমাৰ ভূমিপুত্ৰসকললৈ অনলাইন ব্যৱস্থা কোনো কাৰ্যালয়ত নোযোৱাকৈ নিজৰ ঘৰতে নথি সুলভ কৰাৰ এক অন্যতম মাধ্যম হিচাপে আৰম্ভ কৰা হৈছিল মিছন বসুন্ধৰাৰ প্ৰথম পৰ্যায়ত লাভ কৰা অভূতপূৰ্ব সঁহাৰি আৰু সফলতাৰ পিছত মিছন বসুন্ধৰা 2.0 আৰম্ভ কৰা হৈছিল মিছন বসুন্ধৰা 2.0ৰ অধীনত লাভ কৰা 13,39,605খন আবেদনৰ ভিতৰত 2,26,934 গৰাকী আবেদনকাৰীৰ আবেদন নিষ্পত্তি কৰা হৈছে কৃষি খণ্ড কৃষকসকলৰ উৎপাদিত সামগ্ৰী প্ৰাপ্য মূল্য নিশ্চিত কৰাৰ চৰকাৰে এক অন্যতম দায়বদ্ধতা যোৱা বছৰত চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া নিম্নতম সমৰ্থন মূল্য MSPৰ প্ৰতি কৃষকসকলে জনোৱা সঁহাৰি আধাৰত এইবাৰো চৰকাৰে ধান ক্ৰয় কৰাৰ বাবে প্ৰতি কুইণ্টেল 2,183 টকা নিম্নতম সমৰ্থন মূল্য নিৰ্ধাৰণ কৰিছে বৰ্তমান ৰাজ্যখনত 179টা ধান ক্ৰয় কেন্দ্ৰ স্থাপন কৰা হৈছে আৰু ইয়াৰ জৰিয়তে 7.4 লাখ মেট্ৰিক টন ধান ক্ৰয় কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে এই ব্যৱস্থা মধ্যভোগী বিলুপ্তিকৰণেৰে কৃষকসকলৰ মাজত উৎসাহ বৃদ্ধি কৰিছে কৃষকৰ প্ৰতিটো ক্ষেত্ৰত প্ৰতি কৃষকৰ আগ্ৰহ চৰকাৰে যোৱা বছৰে সৰিয়হৰ ক্ৰয়ৰ নতুন পদক্ষেপ গ্ৰহণ কৰিছিল আপোনালোকে জানি ভাল পাব যে যোৱা 2022-23 বৰ্ষৰ ৰবি খেতিৰ সময়ত মূল্যৰ সমৰ্থন ব্যৱস্থাৰ অধীনত 1,002.35 মেট্ৰিক টন সৰিয়হ ক্ৰয় কৰাৰ ফলত 344 গৰাকী কৃষকৰ উপকৃত হৈছে কৃষি যান্ত্ৰিকৰণ নিশ্চিত কৰিবলৈ ইতিমধ্যে 75টা গাঁও পৰ্যায়ৰ ফাৰ্ম
মেচিনাৰী বেংক স্থাপন কৰা হৈছে। শস্যৰ বহুমুখীকৰণ আৰু পৰিপুষ্টিজনিত বিকল্পসমূহৰ প্ৰসাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰি সমগ্ৰ দেশৰ লগতে আমাৰ ৰাজ্যখনতো মিলেট মিছন আৰম্ভ কৰা হৈছে। আমাৰ ৰাজ্যখনত উৎপাদনমুখী ক্ষেত্ৰত বিপ্লৱৰ জয়যাত্ৰা, ইয়াৰ লগতে যুৱ শক্তিক নেতৃত্বৰে উন্নয়ন, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আৰম্ভ, ক্ৰীড়া সাংস্কৃতিক ইতিমধ্যে খেল মহাৰণ, সাংস্কৃতিক মহাসংগ্ৰাম, ইয়াৰ লগতে খিলঞ্জীয়া আৰু জনজাতিৰ বিশ্বাস জিফেইট 2023 বৰ্ষৰ 16 জুলাইত 18টা খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সাংস্কৃতিক অনুষ্ঠান আৰু 73খন খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সাংস্কৃতিক উপাসনাস্থলীৰ বাবে সাহায্য মজুৰি আগবঢ়োৱা হৈছে। দুলাৰায় বাথৌ গৌতম অল বাথৌ মহাসভাক একেদিনাই সাহায্য মজুৰি আগবঢ়োৱা হয়। অলপতে সমূহীয়া প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবে ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ডত কালীচৰণ ব্ৰহ্ম সেৱা আশ্ৰম সাহায্য মজুৰি আগবঢ়োৱা হয়। আমি সকলোৱে জানো যে বড়োলেণ্ড চৰকাৰখন 2020 চনত আমি UPPL, BJP আৰু GSPৰ চৰকাৰ গঠন কৰাৰ পিছত আমাৰ মূল লক্ষ্য আছিলে শান্তি প্ৰতিষ্ঠা কৰা, নিৰাপত্তা প্ৰদান কৰা আৰু ইয়াৰ লগতে সমন্বয় কৰা। আজি আমি 3টা বছৰৰ পিছত বড়োলেণ্ডত শান্তি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছোঁ। বড়োলেণ্ডত বসবাস কৰা সকলো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকে এতিয়া দিনে নিশাই শান্তিৰ এটা বাতাবৰণ সকলো অনুভৱ কৰিছে। আৰু ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছত বহুখিনি সময় আমাৰ এই অঞ্চলৰ বড়োলেণ্ডৰ লগতে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বহুখিনি অঞ্চলত হিংসাৰ এটা পৰিৱেশ বিৰাজ কৰিছিলে। কিন্তু বড়োলেণ্ড অঞ্চলত আমাৰ যিসকলে বড়োলেণ্ড অঞ্চল শান্তি বিচাৰিছে সেই সংগ্ৰামীসকলৰ লগত ভাৰত চৰকাৰ, অসম চৰকাৰ আলোচনা কৰি আজি শান্তি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছোঁ। আমি সকলোৱে জানো শান্তিহে উন্নতিৰ পথ সুগম কৰে আৰু সেই হিচাপে বড়োলেণ্ড অঞ্চলত আজি শান্তি অহাৰ লগে লগে আমি সকলো আগবাঢ়ি যাবৰ কাৰণে এটা ভাল পৰিৱেশ সকলো পাবলৈ সক্ষম হৈছোঁ। নিৰাপত্তাৰ অভাৱত সকলো জাতি জনগোষ্ঠী সকলো নাগৰিকে বড়োলেণ্ড অঞ্চলৰ প্ৰতি এটা ঋণাত্মক দৃষ্টিভংগী এটা গঢ়ি উঠিছিলে। সকলোৰে চিন্তাধাৰাত সদায়ে এটা শংকা দেখিবলৈ পাইছিলোঁ। কিন্তু আজি এই 3টা বছৰত কোনো ধৰণৰ হিংসাই বড়োলেণ্ড অঞ্চলত নোহোৱাৰ কাৰণে, কোনো ধৰণৰ ভাতৃঘাতী সংঘৰ্ষ বিটিআৰ অঞ্চলত নোহোৱাৰ কাৰণে আজি সকলো জাতি জনগোষ্ঠী ৰাইজে এই অঞ্চলত সকলোৱে নিৰাপদ অনুভৱ কৰিছোঁ। এই ক্ষেত্ৰত মই অসম পুলিচ, অসমৰ প্ৰশাসন, আমাৰ অঞ্চলত বিভিন্ন সময়ত দায়িত্বত থকা ডেপুটি কমিশনাৰসকল, SP সকল, অৰ্ধ সামৰিক বাহিনী, পেৰামিলিটাৰী ফ'ৰ্চছ লগতে যিমানখিনি আমাৰ সামৰিক বাহিনী আছে তেখেতসকলক ধন্যবাদ জনাওঁ। আজি বিটিআৰ অঞ্চলত নিৰাপত্তা গঢ়ি তোলাত এই অঞ্চলৰ সকলো জাতি জনগোষ্ঠী, ইয়াৰ বুদ্ধিজীৱী, ছাত্ৰ সংগঠন, সামাজিক সংগঠন সকলোৱে যি সহযোগ কৰিলে ইয়াৰ কাৰণে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। ভাৰতৰ শক্তি হ'ল ইণ্টিগ্ৰিটি। ইয়াৰ কাৰণে আমি কওঁ ইউনিটি ইন ডাইভাৰ্চিটি। হয়, আমাৰ ডাইভাৰ্চিটি আছে, আমাৰ বেলেগ বেলেগ ভাষা আছে, বেলেগ বেলেগ সংস্কৃতি আছে, কিন্তু ইয়াৰ মাজতো আমাৰ ঐক্যতাই আমাৰ শক্তি। আজি বিটিআৰ অঞ্চলত যি এটা ঐক্যতা, যি এটা ইণ্টিগ্ৰিটি হেৰাই গৈছিলে, আমাৰ চৰকাৰৰ সময়ত পুনৰ এই ইণ্টিগ্ৰিটি, এই ঐক্যতা আজি পুনৰ আমাৰ মাজত আমি সৃষ্টি কৰিবলৈ আজি সম্ভৱ হৈছে, আমি সফল হৈছোঁ। এই কাৰণে আজিৰ যিটো ইণ্টিগ্ৰিটি, ভাৰতবৰ্ষৰ ঐক্যতা, অসমৰ ঐক্যতা আৰু বিটিআৰ অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ মাজত ঐক্যতা, এইটো সদায় আমি ৰাখিব লাগিব। মই আপোনালোকক অনুৰোধ কৰিছোঁ, আজি ৭৫তম গণৰাজ্য দিৱস উদযাপন কৰাৰ লগতে দেশৰ নাগৰিক হিচাপে প্ৰত্যেকজনৰে দায়িত্ব আমাৰ লগত বসবাস কৰা, একেলগে যিসকলে বসবাস কৰি আছে, এটা জাতিয়ে আনটো জাতিৰ প্ৰতি মৰম,
এটা জনগোষ্ঠী আনটো জনগোষ্ঠীৰ প্ৰতি সন্মান, সেই জনগোষ্ঠীৰ ভাষাৰ প্ৰতি সন্মান, সেই জনগোষ্ঠীৰ সাংস্কৃতিৰ প্ৰতি সন্মান, সেই জনগোষ্ঠীৰ ধৰ্মৰ প্ৰতি সন্মান আমি এজনে আনজনক দিব লাগিব। তেতিয়াহে আমাৰ অঞ্চলটো সদায় শান্তিৰ অঞ্চল আৰু নিৰাপত্তাৰ অঞ্চল হৈ থাকিব। গণতান্ত্ৰিক দেশ হিচাপে আজি আমি গণৰাজ্য দিৱস উদযাপন কৰিছোঁ। ভাৰতক মাদাৰ অফ ডেমক্ৰেসি বুলি বিশ্বৰ মানুহে আজি স্বীকৃতি দিছে। আমি মাদাৰ অফ ডেমক্ৰেসি, যেটো নেকি আমি গণতন্ত্ৰৰ মাতৃ, এই দেশৰ নাগৰিক হিচাপে আমাৰ অঞ্চলতো গণতন্ত্ৰ সদায় অটুট থাকিব লাগিব আৰু এইটো শক্তিশালী হ'ব লাগিব। এটা সময়ত বিটিআৰ অঞ্চলত মানুহৰ বাক স্বাধীনতা নোহোৱা হৈছিলে। এটা সময়ত বিটিআৰ অঞ্চলত মানুহে ভয়কে থাকিব লগা হৈছিলে। কিন্তু আজি আমাৰ চৰকাৰ অহাৰ পিছত ইয়াত ডেমক্ৰেসিটো ষ্ট্ৰেংথেন কৰা হৈছে। এই ডেমক্ৰেসি অকল অফিস অকল উচ্চ স্তৰত থাকিলে নহ'ব। প্ৰত্যেকখন গাঁও, প্ৰত্যেকটা পৰিয়াল, প্ৰত্যেকটা ভিচিডিচি, প্ৰত্যেকটা পঞ্চায়তত এই গণতন্ত্ৰ, এই ডেমক্ৰেসি আমাৰ ৰাইজৰ মাজত থাকিব লাগিব। এই ক্ষেত্ৰত আপোনালোকক মই অনুৰোধ কৰিছোঁ, আমাৰ শ্বহীদসকলে বলিদান দি ভাৰতখন স্বাধীন কৰি থৈ গ'ল। আমাৰ ডক্টৰ ভীমৰাও আম্বেদকাৰ ইয়াৰ সংবিধান ৰচনা কৰি থৈ গ'ল। এই সংবিধান আৰু বিশ্বই আজি স্বীকৃতি দিছে। গতিকে আমি প্ৰত্যেকজনে আজি আমাৰ ট্ৰাইকালাৰ জাতীয় পতাকাৰ তলত পুনৰ সংকল্পবদ্ধ হ'ব লাগিব যে আমাৰ দেশখন আমি গণতান্ত্ৰিক দেশ হিচাপে সদায় শক্তিশালী কৰি ৰাখিম। প্ৰত্যেকজন নাগৰিকক আমি গণতান্ত্ৰিক অধিকাৰ প্ৰদান কৰিম। আজিৰ এই সময়ত বিটিআৰ চৰকাৰখনে এটা শান্তিপূৰ্ণ স্মাৰ্ট আৰু সেউজ বিটিআৰ গঠন কৰাৰ কথা আমি চিন্তা কৰিছিলোঁ। যেতিয়া আমাৰ চৰকাৰ আহিছিলে, ইয়াত চৰকাৰীভাৱে বিভিন্ন সমস্যা আছিলে, কিন্তু ইয়াৰ মাজতে আমি শান্তিপূৰ্ণ স্মাৰ্ট আৰু গ্ৰীণ বিটিআৰ, সেউজ বিটিআৰ গঠন কৰা উদ্দেশ্যৰে আগবাঢ়ি আহিছোঁ। আজি বিটিআৰ শান্তি হ'ল, ইয়াৰ পিছত স্মাৰ্ট বিটিআৰ। আজি ভূমিৰ যিবিলাক কাগজ পাতি, ভূমিৰ যিটো পত্ৰ, ভূমিৰ কাম কাজবিলাক অনলাইন যোগে কৰাৰ কাৰণে অসমত যেনেকৈ বসুন্ধৰা কৰা হৈছে, আমাৰ ইয়াতো বৈশ্যমতি কৰা হৈছে। বিটিআৰ অঞ্চলৰ সকলো নাগৰিকে এতিয়া ভূমিৰ বিভিন্ন কাম কাজবিলাক অনলাইন যোগে আপোনালোকে সহজভাৱে কৰিব পৰা এটা পৰিৱেশ আজিৰ বিটিআৰ চৰকাৰে গঢ়ি তুলিছে। আজি বিশ্বৰ জলবায়ু উষ্ণতাক লৈ সকলো চিন্তিত হৈছে। এইকাৰণে বিটিআৰবাসী সেউজ আছে, গছ গছনি আছে, তথাপিতো আজি আমাৰ আহি থকা প্ৰজন্মৰ কাৰণে এই জলবায়ু, এই এনভাইৰনমেন্টটো ঠিক কৰি ৰাখাৰ কাৰণে আমি সেউজ এটা মিছন এটা আৰম্ভ কৰিছোঁ। ইয়াৰ কাৰণে বিটিআৰৰ যি আমাৰ SOPDৰ বাজেট, ইয়াৰ 2% বাজেট আমি ঠিক কৰিছোঁ যাতে আমাৰ অঞ্চলটো সেউজীয়া কৰিব ৰাখিব পাৰে। এই সেউজীয়া কৰি ৰাখাৰ উদ্দেশ্যেৰে আমাৰ অঞ্চলত প্লাষ্টিকটো বেন কৰাৰ কাৰণে, প্লাষ্টিকটো বন্ধ কৰাৰ কাৰণে, ইয়াৰ কিছুমান অল্টাৰনেটিভ কাম কৰাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ। যেটো গ্ৰাউণ্ড ৱাটাৰ, ভূমিৰ পৰা আমি পানী ব্যৱহাৰ কৰোঁ, এইটো লাহে লাহেকে বন্ধ কৰাৰ কাৰণে আমি কিছুমান আঁচনি যুগুত কৰিছোঁ। আপোনালোকে সকলোৱে জানে যে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সবকা সাথ সবকা বিকাশ আৰু সবকা প্ৰয়াস নীতিৰে ৰাষ্ট্ৰীয় শাসন কাৰ্যসূচীৰ প্ৰতি দায়বদ্ধতা অনুসৰণ কৰি কাম কৰিবলৈ আমি নিষ্ঠাৰে প্ৰচেষ্টা কৰি আছোঁ। তেখেতৰ এই চিন্তা সবকে সাথ সবকে বিকাশ আমাৰ অঞ্চলতো যাতে সবে অনুভৱ কৰে, ইয়াৰ কাৰণে আমি কাম কৰিবলৈ ইতিমধ্যে আৰম্ভ কৰিছোঁ। শিশুসকলৰ অধিকাৰৰ কথা আমি সদায় কথা পাতোঁ। আমাৰ অঞ্চলৰ পৰাও কেতিয়াবা চাইল্ড ট্ৰেফিকিং হয়, শিশুসকলক লেবাৰ হিচাপে ব্যৱহাৰ কৰে। ইয়াৰ পৰা বড়োলেণ্ড অঞ্চল এই এটা আমাৰ সময়ৰ এটা ব্যাধ, এই এটা বেয়া চিন্তাৰ পৰা সমাজখন উদ্ধাৰ কৰাৰ কাৰণে বিটিআৰ চৰকাৰে যোৱা এছেম্বলি সেশনত আমি এটা সিদ্ধান্ত লৈছোঁ। বাল্য যেটো আমাৰ শ্ৰমিক আৰু বাল্য বিবাহ তেনেকুৱা কামবিলাক, তেনেকুৱা কাৰ্যবিলাক বন্ধ কৰি আৰু লগতে চাইল্ড ট্ৰেফিকিংটো বন্ধ কৰাৰ কাৰণে আমাৰ বিটিআৰ চৰকাৰে কাম কৰিবৰ কাৰণে আমাৰ বাজেটৰ 1% আমি এইটো ইতিমধ্যে কাট কৰা হৈছে যাতে এই মিছনত আমি ব্যৱহাৰ কৰিব পাৰোঁ। আমি সকলো জানো সামগ্ৰিকভাৱে বিভিন্ন পৰম্পৰাগত কাম কাজ যেনে আমাৰ অঞ্চলত সবে কৰিবলৈ পাৰে, হাতৰ তাঁতশাল, খেতি, পশুপালন, উদ্যান শস্য, পৰিৱেশ, পৰ্যটন, বাঁহ, ভেঁকুৰ, মৌ পালন, বিভিন্ন কামবিলাক আমাৰ সবে কৰি আছে। এইবিলাক আৰু শক্তিশালী ৰূপত
আৰু বেছিকৈ কৰাৰ কাৰণে বিটিআৰ চৰকাৰে বিভিন্ন ফ্লেগশ্বিপ প্ৰগ্ৰাম ইতিমধ্যে আৰম্ভ কৰিছে আমাৰ চৰকাৰত প্ৰায় 20টা ফ্লেগশ্বিপ প্ৰগ্ৰাম ইতিমধ্যে আমি আৰম্ভ কৰিছো যাহাতে বিটিআৰ অঞ্চলত বসবাস কৰা সকলো ৰাইজৰ উন্নয়নটো আমি অলপ ক্ষিপ্ৰতাৰে আগবাঢ়ি লৈ যাব পাৰো আৰু ভাৰতবৰ্ষ অসমৰ অইন অঞ্চলৰ নিচিনা আমাৰ অঞ্চলটো আগবঢ়াই লৈ যাব পাৰো বিটিআৰ অঞ্চলটো চিৰদিনে শান্তি কৰি ৰাখাৰ কাৰণে বিটিআৰ হেপিনেছ মিছন আমি আৰম্ভ কৰিছো ইতিমধ্যে চৰকাৰখন স্মাৰ্ট চৰকাৰ কৰাৰ কাৰণে আমাৰ অফিচ আৰম্ভ হৈছে সকলো ডিপাৰ্টমেণ্টৰ কাম-কাজ চোৱা চিতা কৰাৰ কাৰণে CM ড্যাশবোৰ্ড আৰম্ভ কৰা হৈছে বডোলেণ্ড অঞ্চলৰ ৰাইজে বিভিন্ন সমস্যাৰ জড়িত এটা অঞ্চল হিচাপে বহুতখিনি দেশ বিদেশ পৃথিৱীত যিখিনি উন্নয়ন হৈছে ইয়াৰ পৰা বঞ্চিত হৈ আছিল সেই কাৰণে আমি 2023 চনত এটা নলেজ ডিক্লাৰেশ্যন বডোলেণ্ড জ্ঞান ঘোষণা আৰম্ভ কৰিছো এই নলেজ ডিক্লাৰেশ্যনৰ দ্বাৰা আমাৰ অঞ্চলত প্ৰত্যেকখন স্কুল কলেজ মহাবিদ্যালয় বিশ্ববিদ্যালয় ইয়াত যাহাতে গুণগত শিক্ষা সম্ভৱ হয় আৰু তাত পঢ়ি থকা ছাত্ৰ ছাত্ৰীয়ে গুণগত শিক্ষাৰ লগতে নিজৰ জীৱিকাৰ কাৰণে বহুতখিনি কাম তেখেতসকলে শিকিব পাৰে জানিব পাৰে ইয়াৰ কাৰণে ইয়াৰ লগত জড়িত কৰি এতিয়া বডোলেণ্ডৰ প্ৰত্যেকখন বিদ্যালয়ত আমি কাউন্সেলিং প্ৰগ্ৰাম আৰম্ভ কৰিছো বড়ো শান্তি চুক্তি 2020ৰ সৈতে জড়িত ৰাজনৈতিক আইনগত আৰু অন্য দফাৰ প্ৰায় 80% ৰূপায়ণ কৰা হৈছে কিছুমান দফা পূৰণ কৰিবলগীয়া আছে যাৰ বাবে সংসদীয় সন্মতিৰ প্ৰয়োজন আছে আৰু হিটোৰ কাৰণে আমি ইতিমধ্যে কাৰ্বি আংলঙৰ বড়োসকলৰ ST হিল ষ্টেটাছ আৰু আৰ্টিকেল 280 এমেণ্ডমেণ্টৰ কাৰণে ভাৰত চৰকাৰৰ লগত আলোচনা কৰি থকা হৈছে বিটিআৰ চৰকাৰখনে ইতিমধ্যে আপোনালোকে জানে যে বিভিন্ন আঁচনি ৰূপায়ণ কৰাৰ লগতে আমাৰ বিটিআৰ চুক্তি ৰূপায়ণৰ কাৰণে আমি গুৰুত্ব আৰোপ কৰিছো আমাৰ প্ৰাক্তন NDBৰ যিসকল সদস্য আছিলে 4203 জন ইতিমধ্যে 4 লাখকৈ অনুদান পাবলৈ সক্ষম হৈছে আমাৰ 263টা যিটো কেডাৰৰ কেছ আছিলে এই কেছটো উইথড্ৰ কৰা হৈছে যিবিলাক হাইনিয়াছ ক্ৰাইম ইয়াৰ ওপৰতো বিবেচনা কৰি থকা হৈছে ইতিমধ্যে 592 জন এক্স গ্ৰেচিয়া কমপ্লিট হ'বলৈ গৈ আছে অহাকালি 200 জন আমাৰ যিটো মাৰ্টিয়াৰ ফেমিলি তেখেতসকলক এক্স গ্ৰেচিয়া দিয়া হ'ব বিগত 3টা বছৰত বিটিআৰৰ মাতৃ আৰু শিশুৰ মৃত্যুৰ হাৰ লক্ষণীয়ভাৱে হ্ৰাস পাইছে বিটিআৰৰ মাতৃৰ মৃত্যুৰ হাৰ MMR 106 লৈ হ্ৰাস পাইছে আৰু বিটিআৰৰ শিশুৰ মৃত্যুৰ হাৰ 25 জনলৈ হ্ৰাস পাইছে আৰু এই যি মাতৃ আৰু শিশুৰ মৃত্যু এইটো সম্পূৰ্ণভাৱে বন্ধ কৰিবলৈ আই অনচাই বিথাংখী আমি আৰম্ভ কৰিছো যাৰ দ্বাৰা এজন মাতৃয়ে শিশু জন্ম পোৱাৰ আগত 6 মাহ আৰু শিশু জন্ম পোৱাৰ পিছত 4 মাহ 1000কৈ টকা পোৱা 1000কৈ অনুদান পাবলৈ সক্ষম হ'ব অঞ্চলটোৰ কৰ্কট ৰোগী আৰু তেওঁলোকৰ পৰিয়ালৰ অত্যাৱশ্যকীয় সহায় প্ৰদান কৰাৰ বাবে বিটিআৰত বডোলেণ্ড কেন্সাৰ কেয়াৰ ট্ৰাষ্ট আমি আৰম্ভ কৰিছো ইতিমধ্যে আপোনালোকে জানে যে কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় ইতিমধ্যে চিকিৎসা আৰম্ভ হৈছে এই সেৱা অকল কোকৰাঝাৰ নহয় নামনি অসমৰ সমগ্ৰ ৰাইজৰ কাৰণে এই সেৱা আগবঢ়োৱা হৈছে গতিকে কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ত আপোনালোকে সকলোৱে বৰ্তমান এই সময়ৰ পৰা আপোনালোকে সবে যি চিকিৎসা সেৱা এইটো আপোনালোকে ল'ব পাৰে তামুলপুৰতো ইতিমধ্যে চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কাম দ্ৰুত গতিত আগবাঢ়ি আছে সেইকাৰণে বিটিআৰ অঞ্চলত আহি থকা সময়ত যিবিলাক আমাৰ বেমাৰ আজাৰ হৈ এই বিভিন্ন সমস্যাৰ পৰা আমি পৰিত্ৰাণ পাবলৈ আমি গৈ আছো এই চিকিৎসা সেৱা আৰু দ্ৰুত গতিত আমি ৰাইজৰ ওচৰলৈ নিয়াৰ স্বাৰ্থত সকলো খুগম এৰিয়াত আমাৰ চিকিৎসা সেৱা লৈ যোৱাৰ স্বাৰ্থত আমাৰ হান্স ফাউণ্ডেশ্যনৰ দ্বাৰা প্ৰায় 34খন MMU মোবাইল মেডিকেল ইউনিট ইতিমধ্যে চলাই থকা হৈছে আৰু তেখেতসকলে যোৱা কেদিনমানৰ ভিতৰত প্ৰায় 720খন গাঁৱত সেৱা আগবঢ়াইছে সেলকপাৰ 437খন প্ৰাথমিক স্বাস্থ্য সেৱা কেন্দ্ৰত সৌৰ শক্তি সোলাৰ ফেচিলিটি ইতিমধ্যে দিয়া হৈছে ফাইনেন্সিয়াল যিটো আমাৰ ষ্ট্ৰেংথেন কৰাৰ কাৰণে আগৰ চৰকাৰৰ দিনত 2900 যি লাইবিলিটিজ কৰিছিলে এইটো অডিট কৰি আমি 1000লৈ আনিবলৈ সক্ষম হৈছো ইতিমধ্যে অসম চৰকাৰৰ যেনেকৈ ফিন আসাম অনলাইন যোগে বিভিন্ন ফাইনেন্সিয়াল কাম কাজ হৈছে আমিও ফিন বিটিআৰ যোগেদি অনলাইন যোগে কাম কাজ কৰিবলৈ হাতত লৈছো শ্ৰদ্ধা ৰাইজ মই আজি ক'বলৈ পাই সুখী হৈছো
আগৰ চৰকাৰৰ সময়ত 2020 চনলৈ মাত্ৰ 39,000 ঘৰ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছিলে আমাৰ চৰকাৰত 3টা বছৰত 1,69,375টা ঘৰ ইতিমধ্যে নিৰ্মাণ কৰা হৈ গ'ল আমি সকলো জানো যে পানীৰ সংকটত বহুখিনি মানুহ জিয়াটো ভুগিব লগা হৈছিলে কিন্তু এতিয়া আমাৰ অঞ্চলতো জল জীৱন মিছনৰ আধাৰত গাঁৱে গাঁৱে পানীৰ যিটো নলী পানীৰ যিটো ব্যৱস্থা হিটো কৰা হৈছে ইয়াৰ লগতে প্ৰায় 368 অমৃত সৰোবৰ আমাৰ অঞ্চলত ইতিমধ্যে নিৰ্মাণ কৰা হৈ গৈছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এটা অভিলাষী আঁচনি এই আঁচনি আমাৰ অঞ্চলত ৰূপায়ণ কৰিবলৈ পাই আমি গৌৰৱ অনুভৱ কৰিছোঁ কাউন্সিল চৰকাৰখনে এই অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ সমস্যা সমাধান কৰাৰ ভিতৰত অন্যতম হৈছে ভূমিৰ সমস্যা আগৰ চৰকাৰৰ সময়ত প্ৰায় 70টা বছৰত 15,000 ভূমিৰ সমস্যা সমাধান কৰিছিলে কিন্তু আমাৰ সময়ত 3টা বছৰত 1 লাখতকৈ অধিক পৰিয়ালৰ ভূমিৰ সমস্যা আমি সমাধান কৰিলোঁ ইতিমধ্যে স্পৰ্টছৰ দিশত আমি বহুতখিনি আগবাঢ়িছোঁ দতমা আৰু মছলপুৰত আমি বিনোদ ব্ৰহ্মৰ নামত আৱাসিক ক্ৰীড়া একাডেমি আমি নিৰ্মাণ কৰিবলৈ গৈ আছোঁ বীৰ শিলাগাঙৰ নামত 6টা ষ্টেডিয়াম নিৰ্মাণ কৰিবলৈ গৈ আছোঁ সুজিত নাৰ্জাৰীৰ নামত 40টা অডিটৰিয়াম নিৰ্মাণ কৰিবলৈ গৈ আছোঁ আৰু প্ৰত্যেকটো ভিচিডিচিত 420টা নলেজ চেণ্টাৰ আমি নিৰ্মাণ কৰিবলৈ আগবাঢ়ি আছোঁ আপোনালোকে সকলোৱে জানে যে খেতিয়কসকলক অগ্ৰাধিকাৰ দি আমাৰ চৰকাৰখনে কাম কৰি আছে এই খেতিয়কসকলৰ উন্নয়নৰ কাৰণে নতুন নতুন বহুত আঁচনি বিটিআৰ চৰকাৰখনে ৰূপায়ণ কৰিবলৈ গৈ আছে 46 বছৰৰ পৰা চলি থকা ধনশিৰি জলসিঞ্চন প্ৰকল্প অৱশেষত সম্পূৰ্ণ হৈছে 75টা গাঁও আৰু 32,000 ফেমিলি সাঙৰি এই অঞ্চলত ৰাইজে পানী সেৱাৰ পৰা উপকৃত হ'ব হৰিণাগুৰিত আমাৰ ইতিমধ্যে EMCL কোৱাৰ্টাৰ নাছিলে হৰিণাগুৰিত ইতিমধ্যে EMCL কোৱাৰ্টাৰ নিৰ্মাণ কৰা হৈ গ'ল লাইভলিহুড মিছনৰ দ্বাৰা আমাৰ বহুতখিনি আঁচনি গৌ পালনৰ কাৰণে হাঁহ কুকুৰা পালনৰ কাৰণে গছ ৰোপণৰ কাৰণে বিভিন্ন আঁচনি ইতিমধ্যে বিটিআৰ চৰকাৰখনে হাতত লৈছে এই ক্ষেত্ৰত আপোনালোকক মই ক'বলৈ পাই খুশি হৈছোঁ যে বডোফা সুপাৰ 50 যিটো মিছন আছিলে ইয়াত আমাৰ বহুতখিনি সফলতা আমি অৰ্জন কৰিছোঁ প্ৰথমবাৰৰ কাৰণে যিসকলে ইঞ্জিনিয়াৰিঙত আহিছিলে তেখেতসকলে বহুত আমাক সফলতা দেখুৱাইছে এতিয়া আমাৰ চৰকাৰৰ নেতৃত্বত আমাৰ চৰকাৰৰ অনুদানেৰে 50 জন ল'ৰা ছোৱালী মেডিকেলৰ কাৰণে 50 জন ল'ৰা ছোৱালী APSCৰ কাৰণে 50 জন ল'ৰা ছোৱালী UPSCৰ কাৰণে আৰু 50 জন ল'ৰা ছোৱালী ইঞ্জিনিয়াৰিঙৰ কাৰণে কোচিং কৰি থকা হৈছে এই আঁচনিবিলাক সম্পূৰ্ণভাৱে বিটিআৰ অঞ্চলৰ যিসকল শহীদ যিসকল আমাৰ এই অঞ্চলৰ উন্নয়নৰ কাৰণে সংগ্ৰাম কৰিলে এই অঞ্চলটো আগুৱাই লৈ যোৱাৰ কাৰণে প্ৰগতিৰ কাৰণে সংগ্ৰাম কৰিলে তেখেতসকলক শ্ৰদ্ধা জনাই এই আঁচনিসমূহ যুগুত কৰা হৈছে এই আঁচনিৰ ভিতৰত আছে বডোলেণ্ড গ্ৰাম্য উদ্যোগিক কেন্দ্ৰ বডোলেণ্ডৰ প্ৰত্যেকটো সাব ডিভিজনৰ এটা আমি ব্ৰিক্স বুলি পেলাই ইণ্ডাষ্ট্ৰি চেণ্টাৰ নিৰ্মাণ কৰিবলৈ গৈ আছোঁ বডোলেণ্ড ট্ৰেড এণ্ড ইণ্ডাষ্ট্ৰি কৰ্পোৰেশ্যন লিমিটেড ইতিমধ্যে নিৰ্মাণ কৰা হৈছে বডোলেণ্ড চেৰিকালচাৰ মিছন আমাৰ ইতিমধ্যে অপাৰেট হৈ গৈছে প্ৰাক্তন NDB সদস্য আৰু লগতে নিবনুৱাসকলৰ সংস্থাপনৰ কাৰণে ফিন ৰেডমখাং আঁচনি ৰূপায়ণ কৰা হৈছে বডোলেণ্ড হেণ্ডলুম মিছন সৰ্বমহিলা কৃষক উৎপাদক কোম্পানী মহিলা FPC লাখপতি মহিলা বডোলেণ্ড গাহৰি মিছন বডোফা জীৱিকা অভিযান গ্ৰীণ বডোলেণ্ড মিছন বডোলেণ্ড সুখ মিছন বডোলেণ্ড কমিউনিটি কাউন্সিলিং চেণ্টাৰ আই অনচাই বিথাংখী বডোলেণ্ড কেঞ্চাৰ কেয়াৰ ৰোগ নিৰ্মূল বিটিআৰকে আদি কৰি এই সমগ্ৰ আঁচনিসমূহ বিটিআৰ অঞ্চলৰ ৰাইজৰ কাৰণে উৎসৰ্গা কৰা হৈছে মই আপোনালোকক আজি ধন্যবাদ দিব বিচাৰিছোঁ যে বিটিআৰ অঞ্চলৰ ৰাইজে বৰ্তমানৰ চৰকাৰখনত সকলো দিশৰ পৰা সহায় সহযোগ কৰি আছে আৰু আপোনালোকৰ আশীৰ্বাদ আপোনালোকৰ মৰম আপোনালোকৰ সহযোগত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি এটা সপোন ভাৰতখন আত্মনিৰ্ভৰশীল ভাৰত হিচাপে গঢ় দিয়া যি বিকশিত ভাৰত হিচাপে গঢ় দিয়া ইয়াত বিটিআৰ অঞ্চলকো আগুৱাই লৈ যাব পাৰিম বুলি মই আশা কৰিছোঁ মান गोनां रायजोफोर बयबो मिथिगौ दिनै 70 जी मोनसे रिपाब्लिक डे जोङो बेवहाय फालिदों
बिनि गेजेरजों आङो दुलाराय बिटिआर ओनसोलनि लोगोसे आसामनि आरो भारतनि रायजो राजाफोरनिसिम आंनि खुलुमनाय आरो सिबिनायखौ बावहरदों। बिटिआर ओनसोलखौ भारतनि गुबुन गुबुन ओनसोल बायदि जौगाहोनो थाखाय जोङो गासैबो बिथांखिफोरखौ दिनै आखायाव लाबाय। मोनसे समाव गोग्लैसोनाय बायदिसिना जेंनाजों बुंफबनायनिफ्राय उदां खालामनानै बिटिआर ओनसोलनि खुंथाय गोहोखौबो गोख्रों खालामनानै आवगायलांनो थाखाय जों खामानि मावगासिनो दङ। नैबे समाव फरायसाफोर, आबादारिफोर, आइजोफोर, जोंनि माखासे फोरोंगिरिफोर, गासैबो थाखोनि जोंनि जि सुबुंफोर दङ बिथांमोननि जौगानायनि थाखाय, बिथांमोननि मोजांनि थाखाय बिटिआर सरकारा माखासे आसनिफोरखौ जोङो बिथांखिफोरखौ लादों। बे बिथांखिफोरखौ मोगथाङाव महर होजोबनाय लोगो लोगोनो बिटिआर ओनसोलनि थासारियाबो गासैबो बिथिंनिफ्राय सोलायगोन, जों बेखौ फोथायनो हायो। दा बेनिखायनो भारत उदांस्रि सोमावसारनायाव जाय बिथांमोना मुंख्लं जालांबाय बिथांमोननिसिम आं सिबिनायखौ बावहरबाय आरो भारत हादरखौ दानो थाखाय पन्डित जवाहरलाल नेहरूनिफ्राय नरेन्द्र मोदी बिथांनिसिम जाय बिथांमोना भारतखौ दैदेनलांबाय बिथांमोननिसिमबो आङो दिनै साबायखरखौ बावबाय। बिटिआर ओनसोलाव गोजोन थासारि लाबोनायाव नोंथांमोना गोबां बिहोमा होबाय। फैबाय थानाय समावबो बिटिआर सरकारजों थाफानानै जोंनि सोरगिदिं जौगानायाव नोंथांमोना अराय मदद होगोन होननानै आङो मिजिंथिदों। जों गोजोननाय मोनदों जोंनि ओनसोलनि सासे गोख्रों आबादारि बिजनी ओनसोलनिफ्राय सर्वेश्वर बिथाङा मैयायो पद्मश्री बान्था मोननो हादों। बिथाङा जिउआव आरोबाव देरहासार जाथों बेखौ जोङो हास्थायदों। जोङो दिनै नुनो मोनदों गोजोन थासारि फैनाय लोगो लोगो एपिएससिआव जोंनि फरायसाफ्रा गोबां मोजाङै साक्सेसफुल जानो हादों। बे एपिएससिल' नङा, फैबाय थानाय समाव इउपिएससि, निट, जेडबलइ जेसेबां आनजाद जागोन बेवहाय जोंनि माखासे लाइमोनफ्रा फरायगोन होननानै आं मिजिंथिदों। गेलेनाय बिथिङाव, हारिमु बिथिङाव, गासैबो बिथिङाव साक्सेस जागोन होननानै आङो मिजिंथिदों। बे समाव बाहागो लानाय साफ्रोमनोबो आङो रोजा रोजा साबायखर बावहरबाय। এই সময়ত উপস্থিত সকলো ৰাইজলৈ মই ধন্যবাদ জনাইছো আৰু সকলোকে ধন্যবাদ জনাই পুনৰ আপোনালোকৰ প্ৰতি মোৰ সেৱা আগবঢ়াই মোৰ অভিভাষণ ইয়াতে সমাপ্ত কৰিলো। आंनि बिबुंथिखौ बेवहायनो फोजोबबाय। गोजोन्थों। जय हिन्द। আপুনি নিজৰ বহুমূলীয়া ভাষণ দাঙি ধৰি আমাৰ কোকৰাঝাৰবাসীৰ ৰাইজক সম্বোধন কৰাৰ বাবে मोनसे गोजोनथाव खौरां। थुनलाइ मोजां मोनग्रा रायजो राजाफोरनि थाखाय मोनसे गोजोनथाव खौरां। थांनाय बोसोरफोराव खुंफुंबोनाय बायदिनो बिटिआर सरकारनि दैदेननायाव बे 2024 मायथाइयावबो गोजोन आरो खौसेथिखौ सिगाङाव दोननानै थामथि कक्राझार थुनलाइयारि फोरबो एबा कक्राझार लिटारेरि फोरबो खुंफुंनो साखाफारा जादों। 2024 मायथाइनि जानुवारि दाननि 27, 28 आरो 29 जानुवारिसिम सानथामनि मेहेरगोनां हाबाफारिजों गोजोननि नोगोर कक्राझारनि बड'फा कालचारेल कमप्लेक्सआव थामथि कक्राझार थुनलाइयारि फोरबोखौ खुंफुंनो साखाफारा जादों। बे फोरबोनि गाहाय थांखियानो जादों बर' राव थुनलाइखौ बुहुमाव सिनायथि होनायजों लोगोसे बे फोरबोआव गुबुन गुबुन हादरनि गुबुन गुबुन हारिनि थुनलाइ लिरगिरिफोरनि रोंगौथिखौ फोरमायलायनाय। बेनिखायनो गासै रायजो राजाफोरखौ लोगोसे गोसो गुदुं थुनलाइ लिरगिरिफोरखौ बाहागो लाफैनो थाखाय बानजाय आफादा खावलायहरदों। सोरजिलु गोसोखौ रंजाहोनो, हारिनि राव थुनलाइ जौगाहोनो, सोरजिलु गोसोखौ रंजाहोनो गायसन